চেনেলৰ পৰা অহা সাংবাদিক বন্ধুসকলৰ যোগেদি সমগ্ৰ অসমত থকা আমাৰ মিচিং ভাই বন্ধুসকলৰ লগতে সমগ্ৰ অসমীয়া ৰাইজক মই আলি আই লৃগাঙৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনাইছোঁ। আমি চন্দ্ৰ সূৰ্যৰ অৰ্থাৎ দৈনিপলৰ সন্তান হিচাপে যেতিয়ালৈকে চন্দ্ৰ সূৰ্য পৃথিৱীত থাকিব তেতিয়ালৈকে আমাৰ আলি আই লৃগাং থাকিব আৰু যেতিয়াই মানে ফাগুন আহিব বা পলাশ ফুলিব শিমলু ফুলিব তেতিয়া আমাৰ মিচিং ডেকা গাভৰুসকলৰ মনত এই ৰঙৰ উৎসৱ অৰ্থাৎ আলি আই লৃগাং আমাৰ শস্য সিঁচা যিটো উৎসৱ সেইখিনি আমি পালন কৰিবলৈ আমাৰ ডেকা গাভৰুসকলৰ মনত উৎসুকতা আহে আৰু এই ৰং ধেমালিৰ মাজেৰে আমি আজি আমাৰ চমকং বাংকে দীৰ্ঘিকাবাঙৰ উদ্যোগত আমাৰ চমকঙত গুমৰাগ নৃত্যৰ এখন কৰ্মশালা আয়োজন কৰিছোঁ। যোৱাবাৰ যিহেতু ক'ভিডৰ কাৰণে আমি ক'ভিড মহামাৰীৰ বাবে ইমান ভালকৈ আমি গুমৰাগ নৃত্য বা আলি আই লৃগাং পালন কৰিব নোৱাৰিলোঁ। এইবাৰ আমি চৰকাৰৰ পৰা সেউজ সংকেত এটা পাইছোঁ। অহা 15 তাৰিখৰ পৰা আমাৰ ক'ভিডৰ যিটো SOPখিনি অকণমান আমাৰ নৰ্মেল হ'ব বুলি আমি শুনিছোঁ। সেইকাৰণে আমি ইয়াতে গোটেই অসমৰ আমাৰ যিমান মিচিং জনগোষ্ঠী আছে সকলোৰে গুমৰাগ নৃত্যখিনি যাতে এক হয়, এক জাতি এক সংস্কৃতি যাতে হয় তেনেকুৱা এটা উদ্দেশ্য আগত ৰাখি আমাৰ চমকঙতো আমি গুমৰাগ নৃত্যৰ প্ৰশিক্ষণ আগবঢ়াইছোঁ। যিহেতু এইটো এটা কৰ্মশালা আহে গতিকে আমাৰ নাচত বা ঢোলত আমাৰ কিছু বিজুতি থাকিব পাৰে। আমি এইকেইদিন এইটো ঠিক কৰি ল'ম। এই গতিকে আমাৰ চমকং বুলিয়ে নহয় গোটেই অল আছামত আমাৰ গুমৰাগটো একেই হ'ব লাগে, মানে বেলেগ বেলেগ ধৰণে মানে আমি গুমৰাগটো বজাব নালাগে, বিকৃত কৰিব নালাগে। আমাৰ সংস্কৃতিটো খুব ধুনীয়াকৈ আমি যিমান দিনলৈকে পৃথিৱীখন থাকিব অৰ্থাৎ যিমান দিনলৈকে আমাৰ মিচিং মানুহ এজনো জীয়াই থাকিব তেতিয়ালৈকে আমাৰ এই সংস্কৃতি জীয়াই থাকিব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ।